প্ৰিয় বন্ধুসকল, আজিৰ কবিতা খেতিয়কৰ গাঁথা। ৰ'দ বৰষুণ নেওচি নাঙলৰ মুঠিত হাত ধৰি বৰ্ষাকালৰ সতে মিতিৰালি পাতি বোকাপানীৰ সতে লুকা ভাকু খেলি খেলি তেওঁলোকে পথাৰত ৰুৱে এমুঠি কঠীয়া। প্ৰকৃতিৰ গৰ্ভত উপজা দয়া মমতাহীন নিষ্ঠুৰ বাৰিষাই ছটিয়াই দিয়ে প্ৰতিবাৰ অজগৰ সাপৰ ফেন। তেওঁলোকৰ ৰঙীন জীৱনৰ মুখত হেতা পৰা ছাঁ, অস্থিৰ চকুত হৃদয়ৰ কৰুণ ছবি। এনেদৰে লহপহকৈ উঠি অহা সেউজীয়া পথাৰবোৰ বাৰিষাৰ কবলত পৰি বাৰে বাৰে ধৰকিতা হৈ পৰে। দুখবোৰ কোলাত লৈ তেওঁলোকে অন্ধ মানুহৰ দৰে খেপিয়াই খেপিয়াই বিচাৰি ফুৰে পকা ধানেৰে ভৰা মনোৰম আগুন। কোনোবাই বুজিবনে? পেটৰ এমুঠি অন্নৰ তাৰণাত তেওঁলোক কিমান হাহাকাৰ। ধন্যবাদ।